নমস্কাৰ বন্ধুসকল, অসমৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ পৰা যিসকলে এতিয়ালৈ ৫,০০০কৈ টকা লাভ কৰা নাই তেওঁলোকে অনলাইন আবেদন কেনেকৈ কৰিব লাগিব আৰু কেনেকৈ এই টকা লাভ কৰিব সেই বিষয়ত আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈ চাব আৰু যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে তেওঁলোকৰ থাৰ্ড ইনষ্টলমেণ্টৰ পইচা একাউণ্টত সোমাল না নাই সেই বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি ক্ৰয় কৰাৰ বাবে ৬ লাখ কৃষকক ৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। ইতিমধ্যে অসম চৰকাৰে এই কথা ঘোষণা কৰিছে আৰু তাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে বন্ধুসকল, অনলাইন আবেদন কেনেকৈ কৰিব লাগিব সেই বিষয়ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু অলপো মিছ নকৰিব, মিক্স কৰিলে আপোনালোকে বুজি নাপাব। চ' বন্ধুসকল, তাৰ আগতে আপোনালোকে আৰু কিছুমান কথা জানি লওক। ইয়াতে মুখ্যমন্ত্ৰীয়ে কি লিখিছে আপোনালোকে ইয়াতে এই পোষ্টটো দেখা পাইছে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত কৃষিৰ আধুনিকৰণ আৰু যান্ত্ৰিকৰণৰ বাবে মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিভিন্ন কল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত অসমৰ কৃষি খণ্ডত পৰিৱৰ্তন সম্ভৱপৰ হৈ উঠিছে। চ' বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে কি কি বস্তু ইয়াতে দিছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত ১৪,৬৫৩খন পাৱাৰ টিলাৰ দিছে আৰু পাৱাৰ টিলাৰসমূহ আপোনালোকে ছাবচিডিত পাব। কিমান ছাবচিডি পাব আৰু কেনেকৈ অনলাইন আবেদন কৰিব লাগিব সেই বিষয়ত ভিডিঅ' লাগিলে মোক য়েছ বুলি লিখিব, তেতিয়া মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আৰু ইয়াতে দেখা পাইছে ১৭৪খন বেটাৰী টিলাৰ দিব আৰু ৩১৩টা ধান ভঙা মেচিন দিব আৰু ৭,৫৭৬টা অগভীৰ নলীনাদৰ মেচিন দিব। চ' বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে কৃষি খণ্ডত যান্ত্ৰিকৰণৰ বাবে ২০১৬-১৭ পৰা ২০১৮-১৯ৰ ভিতৰত বিতৰণ চলি আছে। যিসকলে আবেদন কৰা নাই তেওঁলোকে অতি সোনকালে আবেদন কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ পৰা কেনেকৈ ৫,০০০ টকা লাভ কৰিব আৰু কেনেকৈ অনলাইন আবেদন কৰিব। চ' বন্ধুসকল, এই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব আৰু অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকে ইয়াতে 3টা অপশ্যন দেখা পাইছে। তাৰ মাজৰ যিটো অপশ্যন আছে ফাৰ্মাৰ এপ্লিকেশ্যন, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ 2টা অপশ্যন আহিব। ইয়াতে 2টা অপশ্যন দেখা পাইছে আপোনালোকে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই ফৰ STW। আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। যেতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ 2টা অপশ্যন আহিব। ইয়াতে আপোনালোকে দেখা পাইছে এক্সিষ্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু যদি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ফৰ্মখন খোল খাব। আপোনালোকে ইয়াতে দেখা পাইছে, মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ ইয়াৰ ওপৰত, তথাপিও আপোনালোকক জনাই দিছোঁ কেনেকৈ অনলাইন আবেদন কৰিব লাগিব। ইয়াতে প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন যাৰ নামত কৰিব তাৰ নামটো দি দিব। দিয়াৰ পিছত আপোনালোকে এপ্লিকেশ্যন টাইপ, আপোনালোকে এপ্লিকেশ্যন টাইপ ইয়াতে ক্লিক কৰাৰ লগে লগে অপশ্যনসমূহ আহি যাব। আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন পাব, তাৰে আপোনালোকে ইণ্ডিভিজুৱেল যিটো হয় সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তলত দেখা পাইছে এপ্লিকেশ্যন কেটাগৰী। এপ্লিকেশ্যন কেটাগৰীত আপোনালোকে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ইয়াতে একেবাৰে তলৰ যিটো অপশ্যন আছে, বহুতকেইটা অপশ্যন থাকিব, তাৰে একেবাৰে তলৰ যিটো অপশ্যন দেখা পাব স্মল ফাৰ্মাৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ছ'চিয়েল ষ্টেটাছ ইয়াতে দেখা পাইছে, এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ কাষ্ট কি হয়, জেনেৰেল, OBC, SC, ST যি হয় আপোনালোকে সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত জেণ্ডাৰটো দি দিব, জেণ্ডাৰ মেল ফিমেল যি হয় সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে দেখা পাইছে গাৰ্জিয়ান, আপোনালোকৰ গাৰ্জিয়ান বৰ্তমান কোন আছে সেইটো আপোনালোকে ইয়াতে দিব। ইয়াতে সেই হিচাপত আপোনালোকে ছিলেক্ট কৰিব। আপোনালোকে অপশ্যনসমূহ দেখা পাইছে ইয়াতে, সেই হিচাপত আপোনালোকে ছিলেক্ট কৰিব। মা দেউতা, ফাদাৰ মাদাৰ যি আছে সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে গাৰ্জিয়ানৰ নেমটো ইয়াতে দি দিব। ইয়াতে গাৰ্জিয়ানৰ নেমটো দি দিব। দিয়াৰ পিছত চিম্পলি অলপ তলত আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যি আছে তাকে ইয়াতে দি দিব। দিয়াৰ পিছত ইমেইল ID, আপোনালোকৰ ইমেইল ID ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ইনকাম পাৰ এনুৱেল, আপোনালোকৰ বছৰি ইনকাম কিমান হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত ৰেচন কাৰ্ড নাম্বাৰটো ইয়াতে দি দিব। যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব। দিয়াৰ পিছত পান কাৰ্ড থাকিলে পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে দি দিব। আধাৰ কাৰ্ড থাকিলে দি দিব, নাথাকিলেও কোনো কথা নাই, ড্ৰাইভিং লাইচেঞ্চ থাকিলে দি দিব। দিয়াৰ পিছত চিম্পলি তলত আহিলে আপোনালোকে ইয়াতে দেখা পাব ভোটাৰ আই কাৰ্ড, আপোনালোকে ভোটাৰ আই কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে
এই আবেদন কৰিব পাৰিব। চ' বন্ধুসকল আপোনালোকে ইয়াতে ভোটাৰ আই কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো BYK নম্বৰটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ডেট অফ বাৰ্থটো দি দিব। যদি জন্মৰ তাৰিখ জানে তেতিয়াহ'লে আপোনালোকে জন্মৰ তাৰিখ দিব, আৰু যদি জন্মৰ তাৰিখ নাজানে তেতিয়াহ'লে আপোনালোকৰ পান কাৰ্ড বা ভোটাৰ আই কাৰ্ডৰ বেক পৃষ্ঠাত আপোনালোকে চাব, তাতে আপোনালোকৰ বয়স দি আছে, সেই বয়সটো দি দিব আপোনালোকে ইয়াতে। তেতিয়া আপোনালোকে এজত সিলেক্ট কৰিব, সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে বয়সটো দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো ভোটাৰ আই কাৰ্ড আছে সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে চিম্পলি তলত আহিলে আপোনালোকে দেখা পাব নিজৰ ফটো, নিজৰ প্ৰেজেণ্ট যিটো ফটো হয় এই ফটো ক্লিক কৰি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত চিম্পলি তলত আহিব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে এড্ৰেছ ইনফৰমেশ্যন আপোনালোকে ইয়াতে ষ্টেট দিব, ডিষ্ট্ৰিক্ট দিব, যি লাগে সেইসমূহ দি দিব। ডিষ্ট্ৰিক্ট দি দিব, ব্লক দি দিব, দিয়াৰ পিছত চাৰ্কেল দিব। দিয়াৰ পিছত চিম্পলি তলত আহিব। অহাৰ পিছত ADO চাৰ্কেল আপোনালোকে ইয়াতে দি দিব। ADO চাৰ্কেল যি হয় সেইটো আপোনালোকে ইয়াতে দি দিব। পঞ্চায়ত দি দিব আৰু ভিলেজ দি দিব। ভিলেজসমূহ যেতিয়া আপোনালোকে পঞ্চায়ত চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ ভিলেজ অট'মেটিকলি আহি যাব। অহাৰ পিছত আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰিলে আপোনালোকৰ ভিলেজৰ নেম আহি যাব, আপোনালোকে দি দিব। দিয়াৰ পিছত পঞ্চায়ত ৱাৰ্ড নম্বৰ আপোনালোকে যদি জানে তেতিয়াহ'লে আপোনালোকে ইয়াতে দি দিব, নাজানিলে কোনো কথা নাই। হাউচ নম্বৰটো দিবই লাগিব, ঘৰ নম্বৰ কিমান হয় সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে ষ্ট্ৰীট লোকেশ্যন নাম্বাৰ আপোনালোকৰ যদি হাইৱে কিবা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে দি দিব, নাথাকিলে আপোনালোকে লোকেলিটি এৰিয়া যিটো আছে সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে পিনক'ড, পোষ্টেল পিনক'ডটো আপোনালোকে ইয়াতে দি দিব। পোষ্টেল পিনক'ডটো ইয়াতে দিব লাগিব। STD যদি নাম্বাৰ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে দি দিব, নাথাকিলেও কোনো কথা নাই। তাৰপিছত আপোনালোকে ভেলিড ফোন নম্বৰ এটা আপোনালোকে ইয়াতে দি দিব। এইটো বাধ্যতামূলক হয়, আপোনালোকে ভেলিড ফোন নম্বৰ এটা দি দিব। দিয়াৰ পিছত আপোনালোকৰ এইখিনি হ'ল মেইন পইণ্ট। আপোনালোকে এইখিনি ভালকৈ এপ্লাই কৰিলেহে তেতিয়াহ'লে আপোনালোকৰ পইচা সোমাব, নহ'লে আপোনালোকে পইচা নাপায়। আপোনালোকে বেংক ইনফৰমেশ্যনখিনি ভালকৈ দি দিব। আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব। ইয়াতে বেংক নেমটো দি দিব। বেংক নেমটো দিয়াৰ পিছত আপোনালোকে ব্ৰাঞ্চ নেম যি হয় সেইটো আপোনালোকে ইয়াতে, বেংক নেম মানে আপোনালোকে বুজি পাব লাগিব ষ্টেট বেংক হয় নে ইকো বেংক হয়, যি হয় সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ব্ৰাঞ্চ নেম আপোনাৰ ব্ৰাঞ্চ কোন ঠাইত আছে সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ব্ৰাঞ্চ এড্ৰেছ আপোনালোকে ব্ৰাঞ্চ এড্ৰেছটো ইয়াতে দি দিব, কোন ঠাইত আছে, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট কোন ঠাইত আছে সেইটো আপোনালোকে ইয়াতে দি দিব। আপোনালোকে এই সকলোবোৰ তথ্য বেংকৰ পাছবুকৰ যি ফাৰ্ষ্ট পেজ আছে তাত আপোনালোকে সম্পূৰ্ণকৈ পাই যাব। ইয়াতে MICR কোড আপোনালোকে পাই যাব, তাতে আপোনালোকে ইয়াতে ভৰাই দিব। দিয়াৰ পিছত IFSC কোডটো ভালকৈ আপোনালোকে ইয়াতে দি দিব। একাউণ্ট টাইপ আপোনালোকৰ একাউণ্ট কি হয় আপোনালোকে একাউণ্ট টাইপটো দেখা পাইছে, ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত SB ছেভিংছ একাউণ্ট হয় নে, কাৰেণ্ট একাউণ্ট হয় নে, লোন একাউণ্ট হয়, যিটো হয় সেইটো আপোনালোকে দি দিব। মেক্সিমামৰে যিহেতু ছেভিংছ একাউণ্ট হয়, যিসকলৰ ছেভিংছ একাউণ্ট হয় তেওঁলোকে ইয়াতে SB একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে একাউণ্ট নম্বৰসমূহ দি দিব। ভালকৈ একাউণ্ট নম্বৰসমূহ দি দিব। প্ৰথমতে এবাৰ একাউণ্ট নম্বৰসমূহ দি দিব। দিয়াৰ পিছত ছেকেণ্ডবাৰ আপোনালোকে কনফাৰ্ম আৰু এবাৰ একাউণ্ট নম্বৰটো দি দিব। দিয়াৰ পিছত চিম্পলি তলত আহিব। অহাৰ পিছত আদাৰ ইনফৰমেশ্যন, এইখিনি আপোনালোকে ৰিলিজন কি হয় সেইটো আপোনালোকে ইয়াতে দি দিব। খ্ৰীষ্টান, হিন্দু, মুছলিম, শিখ যি হয় সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত ফেমিলি ইকো ষ্টেটাছ আপোনালোকে APL নে BPL হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব। ইয়াতে আপোনালোকে চিলেক্ট কৰি দিব। APL হ'লে APL দিব, BPL হ'লে BPL দিব। দিয়াৰ পিছত ইয়াতে এটা অপশ্যন দেখা পাইছে, আপোনালোকে আগতে KCC লোন লৈছিল নেকি, যদি লৈছিল তেতিয়াহ'লে আপোনালোকে ইয়েছত ক্লিক কৰিব, আৰু যদি লোৱা নাই তেতিয়াহ'লে নট ক্লিক কৰিব। যদি ইয়েছত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে KCC নাম্বাৰটো দিব লাগিব, নাথাকিলেতো কোনো কথা নাই। চিম্পলি তলত আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে এইখিনি বস্তু আপোনালোকে ভালকৈ দি দিব। ইয়াতে ডাক নম্বৰ আৰু পাট্টা নম্বৰ দিব লাগিব। আপোনালোকৰ মাটিৰ খাজনা ৰচিদ লাগিব, নাইবা আপোনালোকে ডাক নম্বৰ আৰু পাট্টা নম্বৰ জানিব লাগিব। জানাৰ পিছতহে আপোনালোকে এই অনলাইন আবেদনখন কৰিব পাৰে। ডাক নম্বৰ কিমান হয় সেইটো আপোনালোকে ইয়াতে দি দিব, আৰু পাট্টা নম্বৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে চিম্পলি তলত আহিব। তলত অহাৰ পিছত ইয়াতে দেখা পাইছে এটা কেপচাৰ কোড, এনেকুৱা ধৰণৰ এটা কেপচাৰ কোড থাকিব। বেলেগজনৰ বেলেগ ধৰণে থাকিব। আপোনালোকে কেপচাৰ কোডটো ইয়াতে আপোনালোকে ভৰাই দিব। দিয়াৰ পিছত চিম্পলি তলত আহি আপোনালোকে ছাবমিটত ক্লিক কৰিব। ইয়াতে ছাবমিট অপশ্যনটো দেখা পাইছে, ছাবমিটত ক্লিক কৰিব আৰু আপোনালোকৰ অনলাইন এপ্লাই সম্পূৰ্ণ হৈ যাব। চ' বন্ধুসকল, এতিয়া কথা পাতিম যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে, আৰু বহুতেই মোক কমেণ্ট কৰি সুধি আছে যে দাদা থাৰ্ড ইনষ্টলমেণ্টৰ পইচা কেতিয়া সোমাব, সোমাল না নাই, আমি একো গম পোৱা নাই।
তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকে নিজে নিজে এই ষ্টেটাছসমূহ চেক কৰিব পাৰিব, আপোনালোকৰ একাউণ্টত পইচা সোমাল না নাই সেই বিষয়ে আপোনালোকে চাব পাৰিব। চ' বন্ধুসকল কেনেকৈ চেক কৰিব সেই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে যিকোনো এখন ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈছোঁ, যোৱাৰ পিছত এনেকুৱা ধৰণৰ ক্ৰম ব্ৰাউজাৰত আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে টাইপ কৰিব PFMS বুলি টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব। অহাৰ পিছত প্ৰথম যিটো লিংক দেখা পাইছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে দেখা পাইছে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। চিম্পলি আপোনালোকে অলপ তলত যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ন' ইয়'ৰ পে'মেণ্ট, আপোনালোকে ইয়াতে ক্লিক কৰিব। ন' ইয়'ৰ পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব। আপোনালোকক মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম, তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট আপোনালোকে ইয়াতে আহিব পাৰিব। অহাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো বেংক একাউণ্ট হয় সেই বেংক একাউণ্টৰ 2 বা 3টা আখৰ লিখাৰ লগে লগে আপোনালোকৰ বেংক নেমটো তলত আহি যাব। কেয়াৰত অনলাইন আবেদন যেতিয়া কৰিছিল বা অফলাইন ফোন যোগে যেতিয়া ভেৰিফিকেশ্যন কৰিছিল তেতিয়া আপোনালোকে কোন বেংকৰ একাউণ্ট নম্বৰ দিছিলে সেইটো আপোনালোকে ইয়াতে দি দিব। মই ইকো বেংকৰ পাছবুক দিছিলোঁ, সেইটো লিখি দিছোঁ UCO। লিখাৰ লগে লগে আপোনালোকে চিম্পলি তলত আহিলে অলপ পিছতে আপোনালোকে দেখা পাব ইয়াতে ইকো বেংক বুলি আহিছে, দেখা পাইছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 2টা অপশ্যন দেখা পাইছে। অনলাইন আবেদন কৰাৰ সময়ত যেতিয়া আপোনালোকে একাউণ্ট নম্বৰ দিছিলে সেই একাউণ্ট নম্বৰটো প্ৰথম যিটো অপশ্যন আছে সেইটোত প্ৰথমতে একাউণ্ট নম্বৰটো দিব। দিয়াৰ পিছত ছেকেণ্ড যিটো অপশ্যন দেখা পাইছে কনফাৰ্ম একাউণ্ট নম্বৰ, তাত আপোনালোকে একাউণ্ট নম্বৰটো দি দিব। দিয়াৰ পিছত চিম্পলি অলপ তলত আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে কেপচাৰ কোড এটা, সেই কেপচাৰ কোডটো আপোনালোকে দি দিব। দিয়াৰ পিছত আপোনালোকে চিম্পলি তলত আহিব। আহিলে আপোনালোকে ইয়াতে দেখা পাব চাৰ্জ বুলি এটা অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। যেতিয়াই ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব। আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেটাছসমূহ দেখা পাইছে। আপোনালোকে ইয়াতে 2টা কিস্তিহে সোমাইছে। ফাৰ্ষ্ট ইনষ্টলমেণ্টত 2000 টকা এতিয়ালৈ সোমোৱা আৰম্ভ হোৱা নাই। যেতিয়া সোমাব তেতিয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যন দিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে থাৰ্ড ইনষ্টলমেণ্টৰ পইচা সোমোৱা নাই, ফাৰ্ষ্ট আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ পইচাহে সোমাইছে। 2000, 2000, 4000 টকা সোমাইছে, কিন্তু থাৰ্ড ইনষ্টলমেণ্টৰ পইচা সোমোৱা নাই। চ' বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় অসম।